आसामनि 6टा हारिया मानि थाखाय पलिटिकल रिजार्वेशन नागिरदों, मानि थाखाय लैंड रिजार्वेशन नागिरदों, मानि थाखाय गवर्नमेंट जब रिजार्वेशन नागिरदों, मानि थाखाय एसटी नागिरदों। नैबे भिडिअआनो रोखायै फोरमायो, रायजो राजाफोरखौ रोखायै फोरमायो। मानोना बे 6टा हारिनि मादाव बयनिख्रुइ बांसिन सुबुं अनजिमा थानायानो जादों, सुबुं अनजिमा थानाय हारियानो जादों टाइ आहम। आरो बे आहमफोरा बांसिन सोरखौ गिदों? बे दखना गानग्रा, लानजाय गोलाव जाग्रा, बे दारि गोलावफोरखौ गिदों। मानोना बिसोरो सानफा एबा माखासे आसामनि हाफोरखौ बिसोर दखल खालामजोबबाय। लासै लासै माने पलिटिकेल राइट्सखौ बिसोर माने लागासिनो दं लासै लासै। बिसोरो दिनै इनसेक्युर, माने आसामाव थानानैबो बिसोर गावखौनो माने रैखाथि गैया बायदि बिसोर फिलिंस खालामदों, प्रटेक्सन गैया बायदि फिलिंस खालामदों। मानोना रायजो राजा नोंथांमोन, दा बे समाव बांसिन बिसोरो गिदों होननानै बुङोब्ला लानजाय गोलाव, दखना गानग्रा, दारि गोलावफोरखौ रायजो राजा नोंथांमोन। थ' बिनि थाखायनो दिनै बिसोरो एसटी नागिरदों। एसटी जानो हायोब्ला पलिटिकेल रिजार्वेशन खालामनो हागोन, लैंड राइट रिजार्वेशन खालामनो हागोन, गवर्नमेंट जब रिजार्वेशन खालामनो हागोन। थ' बिसोरो गासैखौबो रिजार्वेशन खालामनानै बिसोरो बे आसामनि खिलन्जिया मानसिफोरनि थानांगौ। बिनि थाखायनो नैबे नोंथांमोना नैबे स्ल'गान, नैबे जिथुनाखि बनजार रेलिनि गेजेरजों बिथांमोना रोखायै फोरमायदों बिसोरनि गिनाया बबे खनायाव दङ। नोंथांमोना नैबे बनजार रेलियाव जिथुनाखि ঘৰৰ চোতালৰ পৰা হুংকাৰ দিবলৈ আহিছো। য'ত লুকাই আছা ওলাই আহা, আমি আক্ৰমণ কৰিলেও প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু আছো। সাজু আছে নাই? সাজু আছে নাই? সাজু আছে নাই? আমাক কোনো অপশক্তিয়ে পৰাভূত কৰিব নোৱাৰে। আমাৰ খিলঞ্জীয়া মানুহৰ 4,000 বিঘাতকৈ অধিক ভূমি দখল কৰি ৰাখিছে। আমাৰ জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গৈছা। আমার মৌলাবাড়ি থানা জ্বলাই দিছা, পটকুয়া থানা জ্বলাই দিছা। তাৰপিছতো আমি তোমালোকৰ সন্মুখত আঁঠুকাৰি ভয়টোৰ দৰে থাকিম নেকি? থাকিব নেকি? ৰাজপথ থাকিব নেকি? আমাৰ আজু ককা দিনৰ মাটি আমি মিয়াক দখল কৰিবলৈ দিম নেকি? দিম নেকি? আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হবনে নাই কওক? প্ৰত্যাক্ৰমণ কৰিবৰ বাবে আজি আমি ইয়াত উপস্থিত আছো। উপস্থিত আছো নে নাই? আপোনালোক যোন য'ত যেনেকৈ আছে ওলাই আহক। আজি বীৰ আছে তেনে নহয়, আজি ইয়াত খিলঞ্জীয়াই গৰ্জন কৰিছে। আজি ইয়াত খিলঞ্জীয়া গৰ্জন মানে সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীৰ বাকী খিলঞ্জীয়া সজাগ হৈছে। আমাক চাৰিওফালৰ পৰা চেপি খুলি আমাক শেষ কৰিব বিচাৰিছা। এইসকল মানুহ আপোনালোকে লক্ষ্য কৰিছে নাই? এইসকল মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতি আমাৰ লগত কোনো মিল নাই। তেওঁলোকৰ সাজপাৰ আমাৰ লগত মিল নাই। সেইসকল মানুহে এদেও দুদেও কৰি লুটা নিয়া সেৱ কৰিছে। আমাৰ দেশৰ, আমাৰ মাটি, আমাৰ গৃহৰ, আমাৰ ভূমি তেওঁলোকে দখল কৰিবলৈ আহিছে। আমাৰ সত্ৰৰ ভূমি দখল কৰিছে, আমাৰ নামঘৰৰ ভূমি দখল কৰিছে। তাৰ পিছতো আমি হাত সাৱটি বহি থাকিম? যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰিছিল, ইয়াৰ পৰাই বৰ অসমৰ ভেটি তেওঁ নিৰ্মাণ কৰিছিল, ইয়াৰ পৰাই কৃষ্টি সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিল। আৰু শংকৰদেৱৰ জন্মভূমিত তোমালোকৰ উপদ্ৰৱ আমি মানি ল'ম নেকি? মানি ল'ম নেকি? সকলোৱে কওঁ, এই ধিং আমাৰ ধিং, এই ধিং আমাৰ ধিং। ঐ বিদেশী হুঁচিয়াৰ, ঐ বিদেশী হুঁচিয়াৰ। আৰু এটা কথা আমি শুনি আছো, ধিং বজাৰ মাজমজিয়াত আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি ৰাখিছে। আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি মছজিদ নিৰ্মাণ কৰিছে। আমি মানি ল'ম নেকি?
আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছো অতি শীঘ্ৰে বুলডোজাৰ চলাওক, নহ'লে কিন্তু আজি হাতত অগ্নিশিখা লৈ আছো, কাইলৈ এই অগ্নিশিখালৈ কিন্তু আমি ঘৰে ঘৰে সোমাই যাম। সোমাবনে নাই? আমাৰ খিলঞ্জীয়া ভনীক যদি ঘৰৰ ভিতৰৰ পৰা উঠাই আনি তোমালোকে ধৰ্ষণ কৰিছা, আমিও হাতত অগ্নিশিখা লৈ তোমালোকৰ ঘৰে ঘৰে গৈ ইয়াৰ প্ৰতিবাদ কৰিবলৈ আমি সাজু আছো। আমি মোগলক 17 বাৰ পৰাক্ৰম কৰিছো, মোগলক 17 বাৰ কাটি আমি দীপাৱলী খেদি দিছো। প্ৰয়োজন সাপেক্ষে 18 নম্বৰ বাৰ শৰাইঘাটৰ ৰণ হ'ব, আৰু এই শৰাইঘাটৰ ৰণত লাচিতৰ দেশেৰে হাজাৰ হাজাৰ লক্ষ লক্ষ ৰণুৱা আগবাঢ়ি আহিব। নাভাবিবা অসমীয়া ইমান দুৰ্বল জাতি, নাভাবিবা অসমীয়া তোমালোকৰ ওচৰত আঁঠু ল'ব, আঁঠু লোৱা নাছিল, নাই আৰু কেতিয়াও নলয়, নলয় আৰু নলয়। গতিকে আৰু এটা কথা আছে, আমাৰ মহিলাসকলে আমি বহুতৰ ঘৰত আমাক আমন্ত্ৰণ দিছে, বহুতৰ ঘৰত আমি চাহ ভাত খাই মাটিয়ে বালি আজি 7 দিন কৰি আছো। দিনৰ প্ৰতি ঘৰৰ প্ৰতিটো সমস্যাই বুজ লৈছো। আমাৰ মহিলাসকলে কৈছে 6 বজাৰ পিছত বোলে আমি টমটমত ঘূৰিব নোৱাৰো। 6 বজা কি 1 বজালৈকে আমাৰ জীয়ৰী বোৱাৰীয়ে স্বাভিমানেৰে আত্মমৰ্যাদাৰে সগৌৰৱেৰে ঢিঙৰ ৰাজপথত ঘূৰি ফুৰিব পাৰিব লাগিব, পাৰিব লাগিব আৰু পাৰিব লাগিব। এই যুঁজ খিলঞ্জীয়া ৰক্ষাৰ যুঁজ, এই যুঁজ স্বাভিমান ৰক্ষাৰ যুঁজ, এই যুঁজ আত্মপ্ৰতিষ্ঠা কৰাৰ যুঁজ। গতিকে এই যুঁজলৈ আজি আমি সাজু হৈছো। আৰু এতিয়াও যদি তোমালোকে আমাৰ 4,000 ভূমি যি দখল কৰি ৰাখিছা মুকলি কৰি নিদিয়া, তেতিয়াহ'লে কিন্তু ভয়ংকৰ